আজি আমি ভেৰগাঁও আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক SMS গোটৰ সহযোগত আৰু ভেৰগাঁও চাহ বাগিচা সমূহ ৰাজ্যৰ সহযোগত আজি আমি নৱম বাৰ্ষিক আদিবাসী ছাত্ৰ সন্থা ভেৰগাঁও আঞ্চলিক সমিতিৰ নৱম বাৰ্ষিক কৰম উৎসৱ অহা ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে আমি উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু ইয়াৰ উদ্দেশ্যে আজি আমি কাৰ্যালয় উদ্বোধন কৰিলোঁ। আৰু এই কাৰ্যসূচীত আমি এদিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ। উলহ মালহেৰে আমি এই কৰম উৎসৱটি পালন কৰিম বুলি আমি ভেৰগাঁও চাহ বাগিচা ৰাইজসমূহ আদিবাসী ৰাইজসমূহ ওলাই আহিছোঁ। আৰু ইয়াতে আমি কৰম উৎসৱৰ লগত সংগতি ৰাখি কৰম প্ৰতিযোগিতা ও সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। লগতে সাংস্কৃতিক সন্ধিয়া উদযাপন হ'ব। লগতে আমাৰ কাৰ্যসূচী হাতত লোৱা হৈছে সংগতি ৰাখি। আৰু ইয়াতে আমি সকলো জাতি জনগোষ্ঠীৰ আমি নিমন্ত্ৰণ আমি আহ্বান কৰিম, যাতে আমাৰ এই কাৰ্যসূচীত সকলো জাতি জনগোষ্ঠীয়ে আমাৰ এই কৰম উৎসৱত অংশগ্ৰহণ কৰি আমাক সহায় সহযোগিতা কৰে। তাৰে কামনা আমি ৰিচিপশ্যন কমিটিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চাহ ভেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ভেৰগাঁও SMS তথা ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক গোট আৰু ভেৰগাঁও অঞ্চলৰ ৰাইজৰ সহযোগত যি এদিনীয়া কাৰ্যসূচীৰে আমি কৰম উদযাপন অহা ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে উদযাপন কৰিব যোজা চলাইছোঁ। আজি তাৰে এই কাৰ্যালয় উদ্বোধন কৰা হয়। উদ্বোধক ডাঙৰীয়া আমাৰ মাজত আছে। এই সুযোগতে আমি জনাব বিচাৰিছোঁ, আমি চিন্তা কৰিছোঁ এদিনীয়া কাৰ্যসূচী যিহেতু ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচী থাকিব। নেক্সট আমাৰ স্মৃতি তৰ্পণ তথা আঞ্চলিকৰ সমূহীয়া সভা থাকিব। আৰু এই কাৰ্যসূচীত আমি চিন্তা কৰিছোঁ, যিহেতু বিভিন্ন কৰমৰ লগত জড়িত থকা সাংস্কৃতিক দলসমূহ আছে, তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব। আৰু লগতে অন্যান্য জনগোষ্ঠীৰ দল সংগঠনসমূহো ইয়াতে আমাৰ উপস্থিত থাকিব। বিশিষ্ট অতিথি হিচাপে আমি চিন্তা কৰি আছোঁ, যিহেতু কেন্দ্ৰীয় সমিতি আছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ জিলা পৰ্যায়, তেওঁলোকক নিমন্ত্ৰণ জনোৱাৰ কথা আমি চিন্তা কৰিছোঁ। এইখিনিতে জনাব বিচাৰিছোঁ, যিহেতু আগন্তুক নৱম বাৰ্ষিক কৰম উৎসৱত আমি ভেৰগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা সকলোকে আজিৰ এই চেগতে আমি সকলোকে নিমন্ত্ৰণ জনাব বিচাৰিছোঁ, যিহেতু অহা 20 ছেপ্টেম্বৰ তাৰিখে শুক্ৰবাৰ দিনত সকলোৱে এদিনীয়া কাৰ্যসূচী কৰম সাংস্কৃতিক চাবলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ।